6 মাহ 7 মাহ মান হ'ল পোৱা নাই আৰু দিয়াটো বেছি দিন হোৱা নাই তাৰমানে নৱেম্বৰ মাহত দিছিল মই দিয়াটো কি আশা দিছিল তাৰমানে সেই আৰু কিবা ট্ৰেডিঙত দিম বুলি লৈছিল আৰু আমাৰ পৰা পইচাটো তাৰপিছত আৰু দিয়া নাই কি বিচাৰি মানে আমাক পইচাটো লাগে এতিয়া যিখিনি আপোনালোকে দিছিলে এইটো লাগে মানে আমি দিয়াখিনি আমাক লাগবই পইচাটো কিমান নাম 6 টকা দিম বুলি লৈছিল 6% আমাৰ পৰা আপুনি পাইছেনে অলপ পাইছি কেইমাহৰ পাইছে কেইমাহৰ মানে 3 মাহ মান পাইছিল দিয়া নাই ইয়াৰ পিছত আৰু দিয়া নাই এতিয়া মাইনো ক'ত আছে মাইনাও এতিয়া মচুলপুৰ থানাত আছে দেখা পাইছি না দেখা পাইছোঁ কেনেকুৱা ৰূপটো কেনেকুৱা হৈছে ৰূপটো মানে একদম কলা হৈ আছে মুখটো তাৰমানে আমাক নিয়াই লাগে তাৰমানে আমি যিখিনি পইচা দিছি এইখিনিতো পাব লাগে কিমান মান ইনভেষ্ট কৰা আছিল আপুনি আমাৰতো বেছি নাই কি বুলি কৈছিলে কিমান লাভ দিব বুলি কৈছিলে কিমান লাভ মানে 6% পিছত এতিয়া কি ক'ব আৰক্ষীয়ে যিহেতু ধৰি আনিছে আজি আৰক্ষীয়ে ধৰি আনিছোঁ মানে আমাক নিয়াই লাগে পইচাটো পাব লাগে আৰু কিমান মানুহ আছিল আৰু কিমান মান মানুহ আছে নাজানো নাজানো মই বেছি আমি আৰু থোৱা বেছি জনোৱা নাই নহয় আজি তাৰমানে ইয়াক আনিছি বুলি গম পাইছি না ইয়াৰ কাৰণে আমি চাব আহিছে আৰু আমি কেছ এনেকুৱা দিয়া নাই কিমান আগত থৈছিল পইচা আমাৰতো 9 মাহ চলি আছে আমি আমাৰতো 5 লাখ মান আমি আৰু চলিৰ স্কুলত দিয়াৰ পৰাই জানছি না এতিয়া আমি এইখিনিতো বেছি নাজানো আৰু আমি ব্যৱসায়টো কি বুলি কৈছিল ব্যৱসায়টো এইটো আমি নাজানি তাৰমানে মানুহবিলাক থৈছি 6% দিছে ফুট দিছিলে মানে ফুট দিছিলে মানে খুদ লৈছে আপুনি ফুট পাইছিল না পাইছোঁ কেইমাহৰ পাইছিল কেইমাহৰ মানে মাহে মাহে দিয়ে আৰু আপুনি থওঁতে কিমান মাহ আছিল 9 মাহ 9 মাহৰ কিমান কেইমাহ দিছিল কেইমাহমান মানে মাৰ্চৰ পৰা তাৰমানে দিয়াটো বন্ধ এপ্ৰিল পাইছে আৰু এপ্ৰিলত পাইছে এপ্ৰিলত একবাৰ পাইছোঁ তাৰপিছত পোৱা নাই তাৰপাছত থোৱা নাই মানে থৈছে তাৰমানে অলপমান গণ্ডগোল হৈছে না এতিয়া কি বিচাৰে এতিয়া আমাক নিয়াই লাগে যিখিনি আমি পইচা দিছি কিন্তু পাব লাগে হয় না নহয় ৰিটাৰ্ণ এইটোৱে আৰু